নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিডিপ লাইব্ৰেৰী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ মটিভেশ্যনেল কথা কিছুমান তথা লাইফষ্টাইল সম্পৰ্কীয় যিকোনো কথা কিছুমান আলোচনা কৰোঁ। আহক আজি জানি লওঁ অভিভাৱকসকলে কোনবোৰ নিয়মৰ দ্বাৰা নিজৰ সন্তানক আজ্ঞাকাৰী, পৰিশ্ৰমী, সংস্কাৰী তথা সুনাগৰিক হিচাপে গঢ় দিব পাৰিব সেই বিষয়ে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কথাটো হৈছে আপুনি আপোনাৰ সন্তানক সদাচাৰী বনাব লাগিব। নহ'লে শিক্ষা থাকিলেও যদি এই গুণটো নাথাকে তেনেহ'লে আপোনাৰ সন্তান সুনাগৰিক হোৱাৰ পৰা বঞ্চিত হ'ব, লগতে আপুনিও লজ্জিত হ'ব লাগিব। গতিকে সদাচাৰী গুণটো তেওঁলোকক নিশ্চয় শিকাব। সন্তানক কেতিয়াও মিছা কথা ক'বলৈ নিশিকাব, কাৰণ এই গুণটো হৈছে আটাইতকৈ বেয়া গুণ। আপোনাৰ সন্তানক আপুনি অনুশাসন কৰিব লাগিব আৰু অনুশাসনৰ মহত্ব বুজাব লাগিব। তেওঁলোকে সময়মতে উঠা, সময়মতে খোৱা, সময়মতে শুৱা, এইবিলাক অনুশাসনৰ কথা তেওঁলোকক ভালদৰে বুজাই দিব। আপোনাৰ সন্তানক পৰিশ্ৰমী হ'বলৈ শিকাওক। তেওঁলোকক সৰুৰ পৰাই কিছুমান কাম কৰিবলৈ দিয়ক, যিবোৰ কামৰ দ্বাৰা তেওঁলোকে পৰিশ্ৰমৰ মহত্ব বুজি পায়। নিজৰ ল'ৰা ছোৱালীক প্ৰকৃতি প্ৰেমৰ কথা বুজাব। প্ৰকৃতি নাথাকিলে যে আমি বাচি নাথাকিম, সেই কথা তেওঁলোকক হৃদয়ংগম কৰাব লাগিব। তেওঁলোকক শিক্ষাৰ কথা সদায় বুজাব, শিক্ষাৰ মহত্ব বুজাব আৰু ভাল শিক্ষাৰ দ্বাৰা মানুহে সমাজ পৰিৱৰ্তন কৰিব পাৰে সেই কথাও তেওঁলোকক বুজাব। খেলা ধূলাৰ কাৰণে তেওঁলোকক সদায় প্ৰেৰণা যোগাব আৰু তেওঁলোকে জয়ী হ'লে প্ৰেৰণা যোগাব আৰু হাৰিলে তেওঁলোকক সেই হাৰি যোৱাৰ পৰা শিকিব দিব। নিজৰ সন্তানক মহাপুৰুষসকলৰ জীৱনী পঢ়াব, লগতে নিজ দেশৰ বীৰ পুৰুষসকলৰ কথা সদায় ক'ব। ইয়াৰ দ্বাৰা তেওঁলোকে জীৱনত বহুত ডাঙৰ প্ৰেৰণা পাব। তেওঁলোকক প্ৰাৰ্থনাৰ প্ৰতি ৰুচি বঢ়াব লাগিব। প্ৰাৰ্থনা কৰিলে যে মনত শান্তি আহে বা প্ৰসন্নতা আহে বা পবিত্ৰ ভাৱ আহে এই কথা বুজাব আৰু সদায় পুৱা বা গধূলি সময়ত আপোনালোকে নিজেতো প্ৰাৰ্থনা কৰিবই, লগতে ল'ৰা ছোৱালীকো প্ৰাৰ্থনা কৰাবলৈ শিকাব। লগতে তেওঁলোকক ধৰ্মৰ মহত্ব বুজাব, ধাৰ্মিক কথা কিছুমান বুজাব, যাৰ দ্বাৰা তেওঁলোকে জীৱনত আগবাঢ়িবলৈ প্ৰেৰণা পায়। আপুনি নিজৰ মা দেউতাৰ প্ৰতি আজ্ঞাকাৰী হ'ব, তেতিয়া আপোনাৰ সন্তানো আপোনাৰ প্ৰতি আজ্ঞাকাৰী হ'ব। গতিকে আজ্ঞাকাৰী গুণটো আপোনালোকে এইদৰে শিকাব পাৰে। বন্ধুসকল, এয়া আছিল কেইটামান কথা, যিকেইটা কথা যদি অভিভাৱকে সৰুতে ল'ৰা ছোৱালীক শিকাব পাৰে তেনেহ'লে তেওঁলোকে নিজৰ সন্তানক সুনাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিব পাৰিব আৰু নিজে সদায় গৰ্বিত অনুভৱ কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।